মই আছোঁ হাজো কলিতাকুছিৰ চকত আৰু হাজো কলিতাকুছিৰ মেইন চকটোৰ পৰিস্থিতি চাওক। So hey guys, it's me Rajan. Welcome back to the new vlog. So guys, বানপানী চাৰিওফালে হৈ আছে আৰু হাজো কলিতাকুছিৰ ফালে তো ক'বই নালাগে, পুৰা পানীয়ে পানী। সো আমাৰ পেহীজনী আছে হাজো কলিতাকুছিত থাকে। সো তাইৰ মানে গেছটো শেষ হৈছে আৰু খোৱা পানী চানি অসুবিধা পাই আছে। তো চিলিণ্ডাৰটো আৰু খোৱা পানী আৰু খোৱা বস্তু কিবা লৈ যাম, ব্লগটো চাবা। সো গাইজ চিলিণ্ডাৰ লৈ লৈছোঁ আৰু খোৱা পানী চানি বস্তু গোটেই লৈ লৈছোঁ আৰু এতিয়া গৈ আছোঁ হাজো কলিতাকুছিৰ ফালে। তো আপোনালোকে ব্লগটো শেষলৈ চাব। এইফালে চাওক গাইজ, পাকৰকণাৰ ফালে পানী ৰাস্তাৰ কাষ আহি পালাই। আৰু গাইজ চেঁচা নদীটোৰ ফালে চাওক, পুৰা পানী ভৰ্তি হৈ গৈছে। এনেকৈ আহি দমদমা পাৰ হ'লোঁ আৰু দমদমাৰ ফালে চাওক ৰাস্তাত পানী হৈ গৈছে। আহি হাজো পালোঁ আৰু হাজোৰ ফালে চেম গতি, ৰাস্তাত পানীয়ে পানী। বতৰটোৰ ফালে চাওক গাইজ, পুৰা সেমেকা, মানে বৰষুণ দিউ দিউ কৰি আছে। বাছ ভগৱান আল্লাহৰ ওচৰত এটাই দোৱা প্ৰাৰ্থনা, যাতে বৰষুণ নাহে। এই 2-4 দিন বৰষুণ আহোঁতে কিমান পানী হ'ল, আৰু যদি আহে কেনেকুৱা হৈ যাব। চ' আপোনালোকে প্ৰে কৰিব, দোৱা কৰিব। রাস্তা আহি পালা হয়, মেইন রাস্তা। এফালি গেছি একা পাৰ হয়, ভাঙি দিব গোটাই। আহিব অন্তৰ এইফালে কি পানী আছে বে, ভাঙি গেছি অলৰেডি গোটাই। আৰু গাইজ এতিয়া মানে গাড়ী চাড়ী আগৰ ফালে যাব নিদিয়ে। চ' চিলিণ্ডাৰটো লৈ লৈছোঁ আৰু এতিয়া ঠেলাই লৈ যাম একেবাৰে কলিতাকুছি পাৰ হৈ ফাৰ্ষ্ট দলংটো লৈ, প্ৰায় 2-3 কিলোমিটাৰমান হ'ব। চ' আপোনালোকে ব্লগটো শেষলৈ চাব। নাপায় বা কলিতাকুছি চক কেনে হৈ গৈছে একা, হা? এনেকৈ গাইজ চিলিণ্ডাৰটো ঠেলাই ঠেলাই গৈয়ে আছোঁ। পালো আৰু কিমান আছে যাবা, হা? টাকা লৈ যাব লাগিব। মই লৈছোঁ ভাত আৰু ইয়াত আছে পানী আৰু খোৱা বস্তু। আৰু গাইজ এইফালে চাওক, চাৰিওফালে পানীয়ে পানী আৰু এইফালে পানী বৈ কেনে ইটো চাইড আহি আছে, পুৰা জেগাতে পানী। কিবা টানি লৈ যায়। চ' এনেকৈ আহি পালোঁ আৰু এতিয়া ভেলত চিলিণ্ডাৰটো লৈ যাব। চিলিণ্ডাৰ, খোৱা পানী আৰু খোৱা বস্তুখিনি গোটেইখিনি ভেলত দি দিছোঁ আৰু এতিয়া এইখিনি ঘৰলৈ লৈ যাব। আৰু গাইজ মই ভাবিছিলোঁ যে ভেলত ময়ো উঠোঁ, কিন্তু গাইজ ভেলত যেতিয়া মই উঠিলোঁ, উঠাৰ লগে লগে ভেল উল্টি গ'ল, সেইকাৰণে গাইজ যাব নোৱাৰিলোঁ আৰু এইফালে চাওক মাছ ধৰি আছে, পুৰা মাছে মাছ আৰু এইবাৰ। আৰু গাইজ এইফালে চাওক মানুহৰ ঘৰে ঘৰে পানী, তো ঘৰৰ বাহিৰততো পানী পানীয়ে, ঘৰৰ ভিতৰতো একাঠো পানী। মানুহৰ ঘৰ চৰ গোটেই গৈছে গাইজ। সৌখন ভেল দেখা পাইছেনে গাইজ? আৰু অকণমান জুম কৰি দেখাই দি আছোঁ।
সৌখন ভেলত মানে চিলিণ্ডাৰ পানী খোৱা বস্তু লৈ গৈছে আৰু সিহঁতৰ ঘৰত প্ৰায় এক কঁকাল পানী। সকলোৱে সাৱধান থাকক, সতৰ্ক থাকক আৰু আল্লাহৰ ওচৰত ভগৱানৰ ওচৰত প্ৰে কৰক যাতে সোনকালে এইটো ভাল হয়। মই আছোঁ হাজো কলিতাকুছিৰ চকত আৰু হাজো কলিতাকুছিৰ মেইন চকটোৰ পৰিস্থিতি চাওক। পুৰা একাঠু পানী। আৰু গাইছ এইফালে চাওক ৰাস্তা বন্ধ কৰি দিছে আৰু পুৰা বাঁহ বান্ধি দিছে, একো এখন গাড়ী যাব দিয়া নাই, কাৰণ যিমানে গাড়ী যাই থাকিব সিমানে ৰাস্তাবিলাক ভাঙি যোৱাৰ সম্ভাৱনা থাকে। ৰুকো যাৰা এখানো কি লগ লাগি থৈ দিয়া তই ফাইনেলি আহি পালোঁ বস্তু দি কেনে এতিয়া ঘৰত যাইছোঁ। অলৰাইট গাইছ, জাষ্ট ঘৰ আহি পালোঁ আৰু হাজো কলিতাকুছিৰ ফালেতো অৱস্থা একেবাৰে বেয়া। ৰাস্তাতে মেইন ৰোডতে পানী হৈছে একাঠু আৰু মই যে গৈছিলোঁ কলিতাকুছিৰ পৰা অকণমান যাব লাগে। তো আপোনালোকে দোৱা কৰিব, প্ৰে কৰিব আল্লাহৰ ওচৰত, ভগৱানৰ ওচৰত, যাতে সোনকালে মানুহবিলাকে এই হেৰিটোৰ পৰা ৰেহাই পায়। চ' সেই গাইছ, ৱেলকাম বেক। তো এতিয়া যাইছোঁ মৰাহাটাত, তো আপোনালোকক লৈ যাইছোঁ, তো ব্লগটো চাই থাকিব। এতিয়া গাইছ মই আপোনালোকক দেখাইছোঁ আমাৰ গাঁৱত পানীৰ প্ৰভাৱ কেনেকুৱা। মানে মৰাহাটা নামৰ জেগা এটা আছে, চ' তাত লৈ গৈছোঁ, আপোনালোকক দেখাইছোঁ কিমান পানী আহিছে। মই গাইছ ৰাতিপুৱা আছিলোঁ, ইমান পানী নাছিল, এতিয়া মানে বহুত পানী হৈ গৈছে। গাইছ এইখিনি জেগাত প্ৰায় একাঠু পানী আৰু আগত দেখি এইফালে গাইছ যিমান আগফালে যাই থাকিম সিমানে মানে পানী ভৰ্তি হৈ যাব। প্ৰায় এক গ'ল আৰু এই আগত যি আছে তাত মানে প্ৰায় এক গ'ল পানী। এইখিনিত ইমান নাই, এইখিনিত প্ৰায় একাঠু পানী আৰু গাইছ মই ৰাতিপুৱা ইয়াত আহিছিলোঁ, প্ৰায় পানী অকণমান আছিল আৰু এতিয়া যিমানে টাইম যাই আছে সিমানে পানী বাঢ়ি আছে। চ' আগফালে যিমানে যাম সিমানে মানে পানী বাঢ়ি বুক পাই যাব। চ' সেইফালে নাযাওঁ, তো এতিয়া মই ঘৰত দেখি যাওঁ। তো এইটো ব্লগ ইমানতে সামৰিলোঁ। তো যদি ব্লগটো ভাল লাগিছে ব্লগটো লাইক কৰিবা, কমেণ্ট কৰিবা এণ্ড ব্লগটো শ্বেয়াৰ কৰিবা। আৰু যদি এইটো ব্লগ ফেচবুক পেজত চাই আছা তেতিয়াহ'লে পেজটো ফ'ল' কৰিবা, আৰু যদি এইটো ব্লগ ইউটিউবত চাই আছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তো লগ পাম এটা নতুন ব্লগত, তেতিয়ালৈ